নমস্কাৰ ৰাইজ, আজি মই কি দানা খুৱাং গাহৰিক আজি সেই দেখাব ওলছোঁ। তাৰমানে মোক সিদিনা এটা ভিউৱাৰে কমেণ্ট কৰিছিল মই কি দানা খুৱাং সুধিছিল, আৰু আজি সেইসকলে ভিডিঅ'টো মই বনাব ওলছোঁ। এইকেইদিন মই অলপমান বেলেগ কামত ব্যস্ত আছোঁ কাৰণে মানে ভিডিঅ' দিব পৰা নাছিলোঁ। তাৰমানে দানা বুলি কোৱাৰ লগে লগে মানে মই সময় সাপেক্ষে আৰু পৰিস্থিতি সাপেক্ষে তাৰমানে দানা মাখা চেঞ্জ কৰি থাকোঁ। কিঠাম্বা কিবা দানা খুৱাং, কিঠাম্বা কিবা দানা খুৱাং। তথাপি বৰ্তমান মই কি দানা খুৱাই আছোঁ সেই অলপমান দেখাম আজি। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই যাব। মই বেলেগ গাহৰিক বেলেগ দানা খুৱাং, মানে সৰু মাখাক বেলেগ দানা দিওঁ, ডাঙৰ মাখাক বেলেগ দানা দিওঁ। মই বঢ়িয়াকৈ দেখাই দিম দেই সকলোকে কি দানা দিওঁ। গতিকে ভিডিঅ'টো বঢ়িয়াকৈ চালি হ'ল কি দানা খুৱাং কি দানা নোখুৱাং সকলোৱে গম পাই যাব। আহক মই আজি দেখাই দিছোঁ আপোনালোকক মই কি দানা খুৱাং। এইটো হ'ল গডৰেজৰ এই ষ্টাৰ্টাৰ দানাটো। এইটো মানে সৰু চানা এটাক খুৱাং, মানে জন্মৰ পৰা 4 মাহ বয়সক গেলি মোটামুটি 110 দিন 115 দিনমান আৰু ষ্টাৰ্টাৰ দানাটো খুৱাং। তেতিয়া তাৰমানে সিহঁতে আৰু সোনকালে ভালকৈ গ্ৰথটো লয়। এইটো হ'ল গডৰেজৰ গ্ৰ'ৱাৰ দানাটো। গ্ৰ'ৱাৰ মানে যিটো মানে মাজৰ বয়সখিনিত খুৱাই আৰু। এইটো মই মোটামুটি 4 মাহ যেতিয়া শেষ হ'ব, মানে 110-15 দিন যেতিয়া ষ্টাৰ্টাৰটো খোৱা শেষ হ'ল, তাৰপিছত এইটো আৰম্ভ কৰোঁ। এইটোৰ লগত মই মিক্স কৰি দিওঁ এইটো চিৰাৰ কণ মানে কেতিয়াবা চিৰাৰ কণৰ দামীটোও আনো, কেতিয়াবা কম দামীটোও আনো। মানে নেক্সট বাকী চব গাহৰি মাখাক মই মিক্স কৰি কিনে খুৱাং। গডৰেজ, চিৰাৰ কণ, এইটো হ'ল চেলাৰৰ মল, এইটো মানে এইটো ৰাইচ পলিচ বুলিও কয় ইংৰাজীত ক'ব লাগলি। আমি চেলাৰৰ মিলত যিটো ধান বনাৰ পাছত যিটো মল ওলায় সেইটো মলটো, তাৰপাছত তাৰে লগত আৰু এই চাপৰো মিক্স কৰি দিওঁ। এনেকৈ মানে চব মিক্স কৰি দিওঁ মই বাকী গাহৰি মাখাক। এইটো হ'ল মানে হলাৰৰ মিলত বনা ধানৰ মল। এইটো মলটো তাৰমানে এই কেতিয়াবা মই তাৰমানে সময় পালে মাজে মাজে এডাল দুডাল বাৰীটোৰ পৰা কচু কাটি আনি কিনে কচুও দিওঁ। এই চাউল বা এনেকৈ মিলৰ পৰা খুদ আনি কিনে তাৰে লগত এই হলাৰৰ মলটো মিক্স কৰি দিওঁ। এইটো থালিটো তেনেকৈ উহাই থৈ দিওঁ। কেতিয়াবা মানে সময় পালে কৰোঁ আৰু কামখিনি, তেতিয়া দানাটোৰ খৰচটো অলপ কমি যায়। কচুৱে, হলাৰৰ মল, তাৰপিছত মিলৰ পৰা খুদটো আনি কিনে সেনেকৈ চব মিক্স কৰি কিনে উহাই কিনে সেনেকৈ বাকী গাহৰি মাখাক চব মিক্স কৰি কিনে খুৱাং। নতুনকৈ ফাৰ্ম খুলিছোঁ যিহেতু কিবা হয়তো ভুলো হ'ব পাৰে। যদি কোনোবা ফাৰ্ম খোলা মানুহে মোৰ ভিডিঅ'বিলাক চাই আছে, একবাৰ ভুলটো শুধৰাই দিলে ভাল পাম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে অলপমান মোৰ মনটো ভাল লাগিব দেচোন। আজিলৈ ইয়াতে এৰিলোঁ, বাই বাই।